Please my channel and subscribe and the bell icon. যে আজি কিছু মহৎ ব্যক্তিৰ মহৎ কথা আপোনালোকৰ আগত দাঙি ধৰিম। প্লিজ আপোনালোকে সকলোখিনি শুনিব আৰু মোৰ লগতে থাকিব আৰু এই কথাত আপোনালোকে কি বুজি পাইছে সেই কথাও আপোনালোকে মোক কমেণ্টত জনাব আৰু এই চেনেলটো নতুন প্লিজ সাবস্ক্ৰাইব কৰিব লগতে কমেণ্ট শ্বেয়াৰ এণ্ড লাইক কৰিব। অহংকাৰ নকৰিবা পতন হ'ব, কাকো ঘৃণা নকৰিবা নিজেই ঘৃণিত হ'বা, কাৰো অন্তৰত আঘাত নিদিবা ভগৱানে কষ্ট পাব, কাকো ফাঁকি নিদিবা নিজেই ফাঁকত পৰিবা, মিছা কথা নকবা অবিশ্বাসৰ পাত্ৰ হ'বা, কাকো সন্দেহ নকৰিবা অশান্তি আহিব, আত্মগৌৰৱ নকৰিবা মনোমালিন্য হ'ব, বাজে কথা নকবা মন চঞ্চল হ'ব, মিছা কথা কাণ নিদিবা কৰ্তব্যচ্যুত হ'বা, মান নাচাবা অপমানিত হ'বা, আকৃতি প্ৰকৃতি লক্ষ্য নকৰিবা ভেদভাৱ আহিব, অসৎ সংগ নকৰিবা চৰিত্ৰ কলহিত হ'ব, অবৈধ চিন্তা নকৰিবা মন কলহিত হ'ব, বিন্দু নষ্ট নকৰিবা দেহ মন দুৰ্বল হ'ব, অনিত্য সুখ কামনা নকৰিবা দুখ আহিব, অযথা সময় নষ্ট নকৰিবা অনুতাপ ভোগ কৰিবা, কৰ্তব্যতমান হৈ কাম নকৰিবা জীৱন বেটা হ'ব, মানি নচলে সেই ল'ৰা ছোৱালী কেতিয়াও ডাঙৰ মানুহ হ'ব নোৱাৰিব। এই সকলোখিনি কথা মহৎ ব্যক্তিসকলে কৈ গৈছিলে। আমি যদি সকলোৱে এই কথাবোৰ মানি চলোঁ তেতিয়াহ'লে আমি ভৱিষ্যতত নিজৰ জীৱনটো এক সুখময় কৰি আগবাঢ়ি যাব পাৰিম আৰু আমিও নিৰ্দিষ্ট লক্ষ্যত আমিও উপনীত হ'ব পাৰিম। গতিকে সকলোৱে যাতে ইয়াৰ আদৰ্শৰে বা যিসকল মহান ব্যক্তি আছে তেওঁলোকৰ আদৰ্শ